হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন চেনেলটিলে পাৰ্থপ্ৰতিম মজুমদাৰ। হয়, আজি আমি কথা পাতিম সঁচা অনুৰাগী কোন। আজি আমি কথা পাতিম আমাৰ হাৰ্টথ্ৰব অফ এছামৰ জুবিন দাৰ গোল্ডী দাৰ সঁচা অনুৰাগী কোন। কিয়নো বিগত 40টা দিনত এতিয়া 45টা দিন হ'বলৈ হৈছে আমাৰ বহুখিনি অনুৰাগী ওলাইছে, যিসকলে বহুখিনি মন্তব্য দি আছে ছ'চিয়েল মিডিয়াত হওক, ক'বলৈ ধৰ্ণা দি আছে। ঢেৰ মানুহ ওলাইছে যেনে অনুৰাগী হয়, দল সংগঠন ওলাইছে, বিৰোধী চৰকাৰ বা আমাৰ বৰ্তমান চৰকাৰ ওলাইছে, কিন্তু সঁচা অনুৰাগী কোন হয় আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম, কথা পাতিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। সঁচা অনুৰাগী কোন, যোনে ফেচবুকত আমাৰ ছ'চিয়েল মিডিয়াত লিখি আছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু বেলেগক ট্ৰলো কৰি আছে একেটা সময়তে, তেওঁলোক আমাৰ সঁচা অনুৰাগী হয় নেকি? প্ৰশ্ন কৰিব, এইটো মোৰ প্ৰশ্ন হয়, আপোনালোকে উত্তৰ দিব, মই আৰু উত্তৰ নিদিওঁ। দ্বিতীয়তে, যোনে জুবিন ক্ষেত্ৰত গৈ পেলাই মদ খাই উদ্ভণ্ডালি কৰি আছে, তেওঁলোক সঁচা অনুৰাগী হয় নেকি? যে জুবিন দাই মদ খাইছিলে সেইকাৰণে আমিও মদ খাই আছো আৰু আমি উদ্ভণ্ডালি কৰি আছো, তেওঁলোক সঁচা অনুৰাগী হয় নেকি? এইটো মোৰ প্ৰশ্ন হয়, উত্তৰ আপোনালোকে দিব। নে যোনে ইউটিউবাৰ্ছখিনিক ট্ৰল কৰি আছে যে তেওঁলোকে ভিডিঅ' কিয় বনোৱা নাই, সেইখিনি আমাৰ সঁচা অনুৰাগী? নে যোনে জুবিন ক্ষেত্ৰত গৈ প্ৰটেষ্ট কৰি আছে, ধৰ্ণা দি আছে, তেওঁলোক আচল অনুৰাগী, তেওঁলোক সঁচা অনুৰাগী? এইকেইটা গোটেইকেইটা মোৰ প্ৰশ্ন, আপোনালোকলৈ প্ৰশ্ন, আপোনালোকে উত্তৰ লিখিব। নে আমাক সোনকাল ন্যায় লাগে, সোনকাল ন্যায় লাগে? এই ন্যায় বিচাৰি থকা মানুহখিনি আমাৰ প্ৰকৃত অনুৰাগী, আমাৰ সঁচা অনুৰাগী হয়। আহক আমি জানো যে একচুৱেলি হাৰ্টথ্ৰবৰ অনুৰাগী কোন, একচুৱেলি গোল্ডী দাৰ অনুৰাগী কোন, একচুৱেলি জুবিন দাৰ অনুৰাগী কোন। যিহেতু মোৰ প্ৰশ্ন শেষ হৈছে, এতিয়া উত্তৰলৈ আহো। উত্তৰটো এইটো হয় যে অসমত যিমানখিনি মানুহ আছে, যিমান জনজাতি আছে, যিমান জনজাতি গোষ্ঠী আছে, ঠিক আছে, ৰাভা, কাৰ্বি, বড়ো, জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে যিমানখিনি আমাৰ মানুহ আছে, সকলো জুবিন দাৰ অনুৰাগী হয়। এইটো একদম সত্য কথা, ইয়াত একো মিছা কথা নাই, একদম ডাকৰ বচন বুলি ক'ব পাৰি যে জুবিন দাৰ অনুৰাগী সকলো হয়। কিন্তু এটা কথা, কিন্তু কিছুমান কথা আছে, যিখিনি কথা আজি মই এইটো ভিডিঅ'ত ক'বলৈ বাধ্য, কাৰণ বিগত 45টা দিনত যিখিনি হৈ গ'ল ছ'চিয়েল মিডিয়াতে হওক, আমাৰ গোটেইখিনি আমি মাধ্যমতে হওক, আমি যিখিনি দেখা পালো, নিউজ চেনেল হওক বা যিখিনি হ'ল কিয়, সেই গোটেইখিনি কথা, কিছুমান বস্তু হয়তো আমাৰ বেয়া লাগিছে। বহু সংখ্যক মানুহে জুবিন দাৰ প্ৰকৃত অনুৰাগী, কিন্তু নিম্ন সংখ্যক, কিছু সংখ্যক মানুহে কিন্তু আমাৰ এই যিটো ন্যায় প্ৰক্ৰিয়া, সেইটো সোনকাল ক'ত কৰিব, লেটহে কৰাই আছে। চৰকাৰক হেল্প ক'ত কৰিব, চৰকাৰক হেল্পটোতো বহুত দূৰৰ কথা, কিন্তু প্ৰব্লেমে হৈ আছে। বা আচল অনুৰাগী কোন, সেইটো এটা কুৱেশ্যন মাৰ্ক হৈ গৈছে বৰ্তমান। কিয় হৈছে কুৱেশ্যন মাৰ্ক? এই নিম্ন সংখ্যক মানুহখিনিৰ কাৰণে হৈছে। আমি কথা পাতিম, পইণ্ট ৱাইজ কথা পাতিম আমি। প্ৰথম কথা, মানুহখিনিয়ে কৈ আছে যে আমাক ন্যায় সোনকাল লাগে, আমাক জুবিন দাৰ মৃত্যুৰ ন্যায় বা হত্যাকাণ্ড, যেনেকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে এটা নিউজ চেনেলত বা ছ'চিয়েল মিডিয়াত কৈছিলে, সেই হিচাপত যে আমাক ন্যায় সোনকাল লাগে। কিন্তু মোৰ কথাটো হ'ল, আমাৰ ন্যায় দেৰিকে পালেও প্ৰব্লেম নাই। কিয় কৈছো, আপোনালোকে এতিয়া নিগেটিভ কমেণ্টছ লিখিব, তাত আগত মই কৈ দিওঁ, শুনি লওক কথাটো মই কিয় কৈছো। এইকাৰণে কৈছো মই, যিহেতু আমাৰ চৰকাৰে যদি চাৰ্জশ্বিটখন ভালকে প্ৰস্তুত কৰে, আমাক ন্যায় কোনে দিব? আমাক ন্যায় দিব ন্যায়ালয়, আমাক ন্যায় দিব আদালতে, আমাক ন্যায় দিব কোৰ্টে। তো যদি আমাৰ চাৰ্জশ্বিটখন ভালকে আমি প্ৰস্তুত কৰো, যদি আমি তথ্যখিনি গোটাই লওঁ, যিখিনি গোটাওতে আমাক সময় লাগিব, হ'লেও আমাৰ ক'ব গ'লে যিমান সোনকালে সিমানটো ভালেই। কিন্তু যদি দুদিন বেছিকে লাগিছে বা 3 দিন বেছিকে লাগিছে বা এসপ্তাহ বেছিকে লাগিছে, একো প্ৰব্লেম নাই, যদি আমি ন্যায় পাওঁ। এণ্ড কোনে দিব ন্যায়? আমাক চৰকাৰে দিব নাই, ঠিক আছে? ন্যায়ৰ বহুত মাধ্যম থাকে, আমাক যিটো চৰকাৰে ন্যায় দিব, সেইখিনি হ'ব যদিহে আমি কামখিনি সোনকাল কৰো, ন' ডাউট। কিন্তু আমি তথ্যখিনি ভালকে গোটাই লওঁ। সেইকাৰণে মই কৈছো যে ন্যায় অকণমান দেৰিকে পালেও প্ৰব্লেম নাই, কাৰো সমস্যা হ'ব নালাগে। কিন্তু যোনে আজি লিখি আছে যে ন্যায় সোনকাল লাগে, ন্যায় আমাক সোনকাল নালাগে, ন্যায় আমাক প্ৰকৃত অৰ্থত ন্যায় হিচাপত লাগে, যে য়েছ আমি ন্যায় পালো। এণ্ড সেই বস্তুটো মোৰ চৰকাৰক আহ্বান, চৰকাৰে এইখিনি বস্তু কৰিব। এণ্ড মানুহখিনিক আহ্বান যে আপোনালোকে চৰকাৰক মিছাতে প্ৰেছাৰাইজ নকৰিব। ফেচবুকত লিখি লাভ নাই যে ন্যায় আজিয়েই দিয়ক, আজি দিব নোৱাৰে, এটা সময়সীমা আছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সময়সীমা বান্ধি দিছে, সেই সময়ৰ ভিতৰত গোটেইখিনি বস্তু হ'ব। 8 ডিচেম্বৰ বুলি কৈছিলে সম্ভৱতঃ, মই এটা ভিডিঅ'ত পাইছিলো, বাট মই গম নাপাওঁ কিমান তাৰিখে এক্সেক্টলি হয়, বাট তথাপিতো যেতিয়া হয় আমি গম পাম। দ্বিতীয়তে, কিছুমান দল সংগঠনসমূহ আছে, আমাৰ অসমৰ কিছুমান দল সংগঠনসমূহ আছে, আমি তেওঁলোকক আহ্বান, আমাৰ এজন ইউটিউবাৰ হিচাপে, এজন ক্ৰিয়েটৰ হিচাপে, এজন মানুহ হিচাপে, অসমৰ নাগৰিক হিচাপে আহ্বান যে আপোনালোকে নিজৰ জাতিটোৰ মান ৰাখক, জাতিটোক ভালকে চলাই লৈ যাওক, জাতিৰ প্ৰশ্নবোৰ আপোনালোকে চৰকাৰক আগত দাঙি ধৰক, জাতিটোৰ কাৰণে কাম কৰি যাওক। যদি সেইখিনি কৰে, তেনেহ'লে
সেইটো হ'ব আমাৰ দল সংগঠনসমূহৰ ন্যায়। কাৰণ দল সংগঠনসমূহে কি কৰিব? আমাৰ জাতিটোক বচাব লাগিব, জাতিক ৰক্ষা কৰিব লাগিব। কাৰণ যদি জাতি মাটি ভেটি নাথাকে তেনেহ'লে অসমখন ক'ত বাছিল? অসম চুক্তি আন্দোলনৰ কথা তেতিয়াৰ সময়তো কিন্তু আমাৰ ক'ব গ'লে আছুৱে কাম কৰিছিল, হয়নে? চ' সেইকাৰণে জাতিৰ এটা মানে কথা থাকে, মানে আছুটো বেছিকেলি অল আছাম ষ্টুডেণ্ট ইউনিয়ন হয়, বা তথাপিতো আমাৰ যিখিনি দল সংগঠন আছে তেওঁলোকে সকলোৱে মিলি কিনে কাম কৰাটো উচিত, একলগ হৈ কিনে কাম কৰাটো উচিত। না কি এনেকুৱা নহয় যে বেলেগ এটা দলৰ কোনোবাক হয়তো কাৰোবাক এৰেষ্ট কৰিছে আমি ইয়াতে ট্ৰল কৰি বহি আছো, বা কোনোবাক হয়তো কিবা বেয়া মন্তব্য দিছে আমি এইটো ট্ৰল কৰি বহি আছো। সেইটো হ'ব নালাগে। একেলগে মিলি কাম কৰিব লাগিব, একজোট হৈ কাম কৰিব লাগিব। এই বৰ অসমৰ সপোন আমি দেখিম যেতিয়া আমাৰ দল সংগঠনসমূহে একজোট হৈ পেলাই কাম কৰে। আৰু ইয়াতে এটা কথা, মোৰ ৩ নম্বৰ প্ৰশ্ন, মোৰ ৩ নম্বৰ কথা, বহু সংখ্যক মানুহে কিছু সংখ্যক ইউটিউবাৰ্ছকে টাৰ্গেট কৰি আছে যে তেওঁলোকে ভিডিঅ' নাই বনোৱা, তেওঁলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ নাই কোৱা। কিন্তু এইটো সঁচা কথা নহয়। কিয় নহয় মই আপোনালোকক কৈ আছো। আপোনালোকে আজি কেইজনমান আমাৰ বিখ্যাত ইউটিউবাৰ্ছ অকল তেওঁলোককে চাইছে যে তেওঁলোকে ভিডিঅ' বনাইছে নে বনোৱা নাই। তেওঁলোকে নিশ্চয়কৈ ভিডিঅ' বনাইছে, ফেচবুকত, ইনষ্টাগ্ৰামত হওক, ইউটিউবত হওক, তেওঁলোকে সকলোতে বনাইছে। কিন্তু বহু সংখ্যক ইউটিউবাৰ্ছ যিখিনি হয়তো ইমান ফেমাছ নহয়, যাৰ হয়তো ছাবস্ক্ৰাইবাৰ অকমান কম হয়, তেওঁলোকে কিন্তু ভিডিঅ'জ নাই বনোৱা। আজি মোৰ হাতত এনেকুৱা তথ্য আছে, মই জানো যে এনেকুৱা বহুত আছে ইউটিউবাৰ্ছ যাক হয়তো মই ফ'ল' কৰো, যাক মই চাওঁ, যাক আমাৰ অসমৰ মানুহে চাই, তেওঁলোকে কিন্তু ভিডিঅ' যিমান নাই বনোৱা, যিমান ক'ব লাগিছিলে কোৱা নাই। কিছুমানেতো এটা পষ্টটো নাই দিয়া, ভিডিঅ'টো বহুত দূৰৰ কথা। কিন্তু আমি লাগি আছো ফেচবুকত ট্ৰল কৰিবৰ কাৰণে ২-৩ মান ফেমাছ ইউটিউবাৰ্ছক, যিখিনিয়ে ভিডিঅ' বনাইছে, তথাপিতো ট্ৰল কৰি আছো যে আৰু লাগে ভিডিঅ'। আৰু ভিডিঅ' বনালেও ক'ব যে কিয় ভিডিঅ' বনাই আছ, নবনালেও ক'ব যে ভিডিঅ' কিয় বনোৱা নাই। মানে দুই পিনে সিহঁতক ক'ব গ'লে কথাখিনি শুনাই আছে। কিন্তু সেইটো কথা নহয়। ইউটিউবাৰ্ছ যিখিনি আছে তেওঁলোক সকলোৱে ভিডিঅ' বনাব লাগে, সকলোৱে একজোট হৈ ভিডিঅ' বনালেহে আমাৰ হ'ব। আৰু ইয়াতে কথাটো কওঁ যে আপোনালোকে ফেচবুকত যে কাৰোবাক ট্ৰল কৰিলে কিন্তু জুবিন দাই ন্যায় নাপায়। ট্ৰল কৰিলে কিন্তু আমাৰ গল্ডি দাই ন্যায় নাপায়। ন্যায় পাব যদি সকলোখিনি ইউটিউবাৰ্ছে মিলি কিনে ভিডিঅ'জ বনায়, এই টপিকটো ট্ৰেণ্ডিঙতে ৰাখে। আজি আমাৰ ফেচবুকত যদি ক'ব গ'লে ট্ৰেণ্ড কৰি আছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেই বস্তুটো ট্ৰেণ্ড কৰি থাকক যেতিয়ালৈকে ন্যায় নাপায়। কিন্তু হ'ব কেতিয়া? যেতিয়া আমাৰ সকলোখিনি ইউটিউবাৰ্ছে, অকল ডাঙৰ ইউটিউবাৰ্ছ নহয়, তেওঁলোকেতো বনাই আছে, যিসকলে ভাবিছে বনোৱা নাই বুলি, আপোনালোকে গৈ চাওক ভিডিঅ'জ, তেওঁলোকে বনাই আছে। কিন্তু যিখিনি বহু সংখ্যক ইউটিউবাৰ্ছ যাৰ ছাবস্ক্ৰাইবাৰ বেছ কম আছে, তেওঁলোকে কিন্তু নাই বনোৱা। আপোনালোকে তেওঁলোকক ধৰক। আজি মই নতুন প্লেটফৰ্মৰ নতুন চেনেল হয়, বাট মই ভিডিঅ' বনাই আছো, কাৰণ মাত মাতিবই লাগিব। জাতিৰ কাৰণে, মাটিৰ কাৰণে, জুবিনদাৰ কাৰণে মাত মাতিবই লাগিব। এই ন্যায় নোপোৱালৈকে আমি মাত মাতি যাম। শেষৰটো কথা, আমাৰ অসমৰ ৰাইজ, আমাৰ অসমীয়া ৰাইজ, আমাৰ গোটেই জনগোষ্ঠীখিনি যিমানখিনি আছে, সকলোকে মই কৈছো, য়েছ আপোনালোক সঁচা অনুৰাগী হয়। আপোনালোক সঁচা অনুৰাগী এইকাৰণে হয় কাৰণ আপোনালোকে জুবিনদাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি আছে, জুবিনদাৰ গানবোৰ আজিলৈকে শুনি আছে। এতিয়ালৈকে ৰৈ বিনালে আপোনালোকে চাইছে বা চাব, হয়তো টিকেট নাই পোৱা, কিছুমানে আনকি ডাবল ট্ৰিপল চাব, 2বাৰ 3বাৰ চাব। ঠিক আছে, ইমানখিনি মৰম। আজি দিয়া বন্তি সকলোতে জ্বলাই আছে, সাংস্কৃতিক অনুষ্ঠান পাতি আছে এতিয়াও। ঠিক আছে, ৰাজহুৱাভাৱেও বহুতে মিটিং পাতিছে, মেল পাতিছে, জুবিনদাৰ কথা গাইছে, জুবিনদাৰ কথা পাতিছে। তো আপোনালোক সঁচা অনুৰাগী হয়, আপোনালোকে জুবিনদাক ভাল পায়, জুবিনদাৰ কাৰণে আপোনালোকে বহুখিনি কৰিছে। জুবিনদাই আমাৰ কাৰণে যিমানখিনি কৰিছে, আজি তেওঁ জীয়াই থকা অৱস্থাত হয়তো তেওঁ একো এৱাৰ্ড নাপালে, তেওঁ একো ডাঙৰ ফেমাছ একো এৱাৰ্ড নাপালে জীয়াই থকা অৱস্থাত, কিন্তু এইটো চবতছে বিগেষ্ট এৱাৰ্ড হয়, যিখিনি আপোনালোকৰ মৰম আছে, যিখিনি আপোনালোকৰ ভালপোৱা আছে। তেওঁক ভাৰত ৰত্ন নালাগে, তেওঁক অসম ৰত্ন নালাগে, তেওঁক দাদা চাহেব ফাল্কে নালাগে, তেওঁক একোৱে এৱাৰ্ড নালাগে, তেওঁ নিজে এটা এৱাৰ্ড হয়। এণ্ড আমি যিখিনি তেওঁক মৰম কৰিছো, যিখিনি আমি তেওঁলোকৰ কাৰণে কৰিছো, জুবিনদাৰ কাৰণে কৰিছো, য়েছ মই ভাবো যে আমাৰ এখন বৰ অসমৰ সপোন আমি দেখিছিলো, এণ্ড সেই বৰ অসমৰ সপোন জুবিনদা কায়িকভাৱে নোহোৱা হোৱাৰ পিছত আমাৰ সপোন পূৰণ হৈছে। আজি অসমীয়া চলচ্চিত্ৰ জগত পুনৰ প্ৰাণ পাই উঠিছে। আজি আমাৰ মানুহখিনি একগোট হৈছে, জাতি মাটি ভাষা নিৰ্বিশেষে। ঠিক আছে, সকলোৱে ইয়াত হিন্দু মুছলিম কোনো নাই। আজি জুবিন ক্ষেত্ৰত সকলো জাতিৰ মানুহে গৈছে, সকলো ধৰ্মৰ মানুহে গৈছে, ধনী দুখীয়া মানুহে গৈছে, কোনো একো বাকী নাই। জুবিনদাই সকলোকে এক যে কৰিছে, এইটো ইয়াৰে প্ৰমাণ। এইটোৱে সকলোকে ডাঙৰ এৱাৰ্ড। আৰু শেষত এটা কথাটো এনেকুৱা, যদি এৱাৰ্ড দিবই আছে নহয়, যদি এৱাৰ্ড দিবই আছে, তেনেহলে কিন্তু জুবিনদাৰ নামত এটা এৱাৰ্ড ৰাখক। জুবিনদাক এৱাৰ্ড দিব নালাগে, জুবিনদাৰ নামত এটা এৱাৰ্ড ৰাখক। এণ্ড যিখিনি কলা সংস্কৃতিৰ লগত জড়িত মানুহ হয়, যিখিনি আগবাঢ়ি অহা নৱপ্ৰজন্ম হয়, তেওঁলোকে যেতিয়া কলা সংস্কৃতি ভাল কৰে, মুভি ইণ্ডাষ্ট্ৰি হ'ল, চিনেমা ইণ্ডাষ্ট্ৰি হ'ল, ঠিক আছে, য'তে ভাল কাম কৰে বা কিবা চাপোজ ভাল গানেই গালে, যি হয় কিয়, তেওঁলোক যাতে সেইবিলাক এৱাৰ্ড দিয়া যায়। মই নাজানো, মই ক'ব ভালকে হয়তো বুজাব পৰা নাই, কিন্তু মনৰ কথাখিনি আপোনালোকে বুজি পাইছে, সেইটোৱে যথেষ্ট, সেইটোৱে বহুত। আৰু জুবিন অনুৰাগী কোনসকল মানুহ নহয়,
হয় আপোনালোকৰ মাজতে কোনোবা থাকিব যোনে জুবিন অনুৰাগী নহয়। য়েছ, মই আপোনাকে কৈ আছো। কোন হ'ব আপোনালোকে নিজে চিনাক্ত কৰি লওক। যিসকল মানুহে ৰৈ ৰৈ বিনালে ফিল্মখন চাব গৈ পেলাই পাইৰেচি কৰিছে, ভিডিঅ' উঠাই কিনে ফেচবুকত দিছে, শ্ব' অফ কৰিছে অকমান কিছুমান ভিউজৰ কাৰণে, তেওঁলোক কিন্তু আচল অনুৰাগী নহয়। যিসকল মানুহে কিন্তু ক'ব গ'লে জুবিন ক্ষেত্ৰত গৈ পেলাই মদ খাইছে, উদ্ভণ্ডালি কৰিছে, ভাং খাইছে ৰাতি 12টা-2টা বজাত, তেওঁলোক কিন্তু আচল অনুৰাগী নহয়। য়েছ, কোনোবাই চাব যদি চাধা টেমা দিছে তেওঁক, সেইটো কিন্তু মৰম হয়, সেইটো ভাল পোৱা হয়। চাধা টেমা দিয়াটো একো প্ৰব্লেম নাই। কিন্তু তাত গৈ পেলাই কোনোবাই যদি মদ খাই আছে, সেইটো কিন্তু আচল অনুৰাগী নহয়। আজি জুবিনদাৰ নামত কোনোবা দল সংগঠনে যদি, কোনোবা চৰকাৰে যদি, হয়তো বিৰোধী হওক বা বৰ্তমান থকা হওক, কোনোবাই যদি এনেকুৱা কিছুমান কেম্পেইন চলাইছে বা এনেকুৱা কিছুমান যদি কাম কৰিছে যিখিনি কাম হয়তো কৰিব নালাগে, তেনেহলে কিন্তু তেওঁলোকৰ আচল অনুৰাগী নহয়। এণ্ড জুবিন দাক লৈ পলিটিক্স কৰাটো আমাৰ কাৰণে ভাল নহয়। চৰকাৰে হওক, আমাৰ মানুহখিনিয়ে হওক, আমাৰ দল সংগঠনে হওক। আৰু জুবিন দাক লৈ কোনোবা যদি পলিটিক্স কৰিছে যে আমি জুবিন দাই ন্যায় পালেহে 2026ত আমি জিকিম, সেইটো কিন্তু মিছা কথা। জুবিন দাই ন্যায় পাব, আৰু জুবিন দাই ন্যায় পালেও আমাৰ অধিকাৰ আছে আমাক ভোট দিয়াৰ, আমি ভোট দিম, আমি চৰকাৰক জিকাম। কিন্তু এইটো কথা নহয় যে জুবিন দাই ন্যায় পালেহে আমি ক'ব গ'লে 26ত এইটো চৰকাৰক ভোট দিম। ঠিক আছে? তো সেইকাৰণে আপোনালোকে পলিটিক্স কৰক, কিন্তু ভালকে পলিটিক্স কৰক। আৰু শেষত কম, জুবিন দাই কৈছিলে পলিটিক্স নকৰিবা বন্ধু। তো জুবিন দাৰ ক্ষেত্ৰত কমচে কম আপোনালোকে পলিটিক্স নকৰিব। এইটো মোৰ আহ্বান, এজন অনুৰাগীৰ আহ্বান। ঠিক আছে? এইটো একদম চিধা কথা, আৰু মই চিধা কথাই কৈ ভাল পাওঁ, যেনেকৈ জুবিন দাই কৈছিলে। তো এইটো চিধা কথা হয় যে আপোনালোকে পলিটিক্স নকৰিব। শেষত খুব ভাল লাগিল এইটো ভিডিঅ'ৰ মাধ্যমেৰে যোৱা 45 দিনত যিমান যি হ'ল মই সেই বিষয়ে ভাবিলো, বুজিলো, এণ্ড এইখিনি মনৰ কথা আপোনালোক খুলি গলো। যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰিব, কিন্তু এইখিনি মনৰ কথা আছিল, এজন অনুৰাগীৰ কথা আছিল। যদি ভাল পালে কমেণ্টছত লিখিব যে একচুৱেলি আপুনি জুবিন দাৰ কি ভাল পাইছিলে, আপোনাৰ কি গুণ ভাল লাগিছিলে, এণ্ড তেওঁৰ বিষয়ে লিখক। লগতে #Justice4Jubin Garg আপোনালোকে ফেচবুক, ইনষ্টাগ্ৰাম চবতে লিখক, যিমান যি পাৰে চবতে লিখি যাওক। ধন্যবাদ। ভিডিঅ'টো চালে, ভাল পালে, জয় অসম, জয় জুবিন দা।